নমস্কাৰ, মোৰ চেনেল অভিজ্ঞতালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। আজি মই আপোনালোকক মোৰ চেনেলটোৰ জৰিয়তে ফেব্ৰিক কৰি চাদৰৰ পাৰি কৰি দেখুৱাম। আহকচোন চাওঁ কেনেকুৱা হৈছে। পাৰিটো কৰিবৰ কাৰণে মই এনেকুৱা ক্ৰীম ৰঙৰ ফলছ কেইটামান লৈছোঁ। ইয়াত মই লতা ফুল দুটা আঁকি ল'ম। আঁকি পেলাই এইকেইটা ৰং দি পেলাই মই পাৰিটো কৰিম। পাৰিটো যিহেতু বহল, সেইকাৰণে মই তাক দুভাজ কৰি দিম। এইটো মই এনেকুৱাকেই ফুলটো আঁকি ল'ম। এতিয়া মই বিভিন্ন ৰঙৰে এই পাৰিটো কৰি পেলাম। পাৰিটোত উজ্জ্বলতা আহিবৰ কাৰণে এনেকৈ মই অকণমান সোণালী ৰঙৰ ফুলকেইটাৰ মাজে মাজে দি যাম। পাৰিটো দুভাগ কৰি ল'লোঁ। এতিয়া মই চাদৰখনত লগাই গৈছোঁ।